এনেকে থাকিব ক'তা মাইক কেনে গ'ল माइक माइक हाँ कॉर्डलेस को दिया था सर Waduh, Michael lo tuh main deh. Michael lo tuh main. Nah. Halo. Nah, tahu nggak? Nah, ini onek kok nih. Đây luật đây ta mày cái luật thế này mà mày có sao nữa quay cho nhiều rồi sao luật thế mày đấy আচ্ছা এইটোত অন কৰে ভিতৰত নে অন নে টিপা টিপি হৈছিলে মানে অন আছে অন আছো এইটো অফ কৰি থোৱা আছে হৈ গ'ল স্ক্ৰীন খোলা পাছতে দিম ডান ডান টানিম নে স্ক্ৰীন অ'কে টানা টানা মই মানুহ ফোন কৰিলোঁ মানুহৰ ফেচ মই বলিয়া হলো মানুহ বলিয়া কৰিলোঁ তুমি এইটো জেগাই আছা ইমান দিন ক'ত আছিলা পকাই দিওঁ নাই একো হোৱা নাই আজি নেদেখা বস্তু এটা দেখিলোঁ বৰ বেয়া বস্তু এটা দেখিলোঁ ঠিক কৰিছোঁ মদন ঠিক কৰিছোঁ মই এটা বেয়া বস্তু এই দেওভূত দৈত্য দানৱবোৰে মোক একেবাৰে খুলি খুলি মাৰিব খুজিছে আজি মই ককাইদেউক দেখিলোঁ একেবাৰে ককাইদেউক ৰাগনি হৈ আহিছে কি বোলে মানুহ হত্যা কৰিছে ককাইদেউ একেবাৰে বলিয়া হৈ গ'ল মানুহ এটাক একেবাৰে বলিয়া হৈ গ'ল মানুহে বেছিকৈ চিন্তা কৰি থাকিলেও মানুহৰ সপোন দেখি গৈছে আৰু সদায় সপোনটো নকলীয়া নহয় এতিয়া সময় বহুত আমি অকণ বহক মই চাহ অকণ যোগাৰ কৰিম ককাইটো পিন্ধিছে আৰু কি আছে নেক্সট জন দেখিছনে বাৰু মানুহটো ইনেই ঘৰতে ভাবিছোঁ কিহৰ লগত চিন্তা কৰিছোঁ মই সদায় কওঁ নহয় এনেদৰে চিন্তা কৰিছোঁ মই বোলো কি নহয় হাকিম হৈছে যেতিয়া ছোৱালীজনী পাবই ছোৱালীবোৰ কি মাত কৰিছে বৰ কথা বুজা হৈছোঁ মনত মই কিছুমান কথা সোনকালে বুজিছোঁ একেবাৰে দাখন দিছে লগাই গৈছে এই সকলো কথা বুজোৱা চৌধুৰীকাৰে চুকিলে আৰু এতিয়া মানুহৰ মন বুজিলে বাকী আছে নে হয় তাৰমানে তই ডাঙৰ দৰ্শনিকা হৈ পৰিছোঁ
জানো পা তুমিনো কি দৰ্শন চৰ্শনৰ কৰিছা কৈছা মই বুজি পোৱা নাই দেই মই 15 বছৰ আগৰ এটা ঘটনা মনত পৰিলে মনে যিটো কথা ভাবিলে মোৰ এতিয়া গাটো ধৰি উঠে মোৰ এই আপোন বুলিবলৈতো আৰু কোনো নাই ভাই মা বোপাই যিখিনি আছিলে চবটো এই সংগ্ৰামত নাইকিয়াই হৈ গ'ল সেইবোৰ চব সকলো ঈশ্বৰ দিনা বোপা আৰু মোক বোপা দিয়া মোৰ ককাইদেউতো হেৰাই গ'ল কিমান কষ্টই সি মোক পঢ়ুৱাইছিলে এই মহাসমুদ্ৰৰ মাজত মোৰ দাদাই অকলে এৰি থৈ গুচি গ'ল এইবিলাক কথা মনত কৰিলে আপুনি মনটো বৰ দুখ লাগে আজি এই 15 বছৰ কৰি ভাগ্যটো মনত কৰিছে নহয় আৰু সেইবিলাক কথা মনত কৰিলে আজি মোৰ গাৰ লগ ডাল ডাল হৈ যায় মোৰ এনেকুৱা লাগে জানো মনত কিবা গৰ্ভৱতী কিবা গুণ থকা নিচিনা লাগে গৰ্ভৱতী দুখ হ'ব পৰা যেন এই ডাঙৰ পৰা এনেকৈ ঘৰ এৰি যাবলগীয়া নহয় নহয় আৰু সেই সাধাৰণ পইচাকেইটা ধাৰ লাগিছে সেই অঘটনটো কেতিয়াও নকৰে সেইদিনা বিবেকে হৰিণাকক টকা 2000 কাৰণে হত্যা কৰি আহিছিলে মাৰ স্বাস্থ্যৰ কাৰণে কিন্তু মাকটো সেইদিনা সকলো তেৰাৰে কিবা কৈ যোৱা কথাবিলাক ইমান ভাবি থাকিব নালাগে তেৰাই চলন কৰিছে যেতিয়া সেই তেৰাই ৰাখিব কথা এটা আছে নহয় মাৰে হৰি ৰাখে কোনে মই বজাৰৰ পৰা ঘৰ একো এটা নাই নহয় মই বজাৰৰ পৰা আহোঁ যা বজাৰৰ পৰা আগে যা ঐ মদন মদন পইচা পাতি নিদিলেই হ'ব দিয়া পইচা দিয়া হেৰিয়া সেইকাৰণে ভাবিছিলোঁ মই পইচা তই দি পাওঁ লৈ নিবি চব আৰু বেছি দেৰি নকৰিবি হ'ব সৰু পৰা ভাল কৈছে অহাই নাই কি সমস্যা এইবিলাক এইবিলাক আমাৰ গোটেই ভিতৰতে সোমাব পাৰে সৰু পৰা এই আলিমৰ এই বুলিয়াটা যে কি কাণ্ড এই কৰ জুই চলা বাকচ ফটা কাপোৰ কাগজ লৈ পেলাই তাৰ কি লীলা আৰু কি মাজে মাজে কৰ মানুহ হত্যা কৰাৰ কথাও কয় কেতিয়াবা হাঁহিব কেতিয়াবা কান্দিব কেতিয়াবা মানুহৰ ঘৰত সোমাই হয় ফাঁকি দিবলৈ মানুহ বিচাৰি নাপালি হা সঁচা ক'বা সৰু পৰা মই নিজ চকুৰে দেখি আহিছোঁ তই নিজৰ গাত চিকিৎসা তই বুঢ়া মলীয়া বিচাৰ এটা ক'ব লাগিলি হা মই তোমাৰে কথা খাই বস্তুবোৰ দেখিব পাৰিব নহয় তই আৰু মই নাথাকোঁতে ঘৰটো কেনেকৈ খেলিবলৈ হ'বলৈ পালে হা এইবিলাক কিতাপত কি বিচাৰিছিল মই তোমাৰে কথা খাই বস্তু মই একো চুৰ কৰা নাই এইখন ঘৰত কেইটা পাবি তই আৰু ময়ে থাকোঁ মই
দুটা বছৰ কেনেকৈ ঘৰটো খেলিবলৈ ওলাব লাগে হা বুঢ়া কালত বিচাৰ ৰাখিব লাগিব বিশ্বাস কৰা সৰু পৰা তই মই ভাতকেইটা খবৰ খাই কৈছোঁ মই কেতিয়াও পাৰিব নাই যা বাৰু তই তাৰ ভিতৰলৈ যা হ'ব মুখৰ বাকী ভিতৰলৈ যা মোৰ বহুত ভোক লাগিছে মোৰ বহুত ভোক লাগিছে মই গলি 2000 টকা পাইছিলো 2000 টকা টকা নহয় 2 টকা নহয় 2000 টকা 2000 টকা পাইছিলো 2000 টকা পাইছিলো পৃথিৱীত অমৃত নাই বিন মৰল আছে পৃথিৱীত অমৃত নাই মৰল আছে পৃথিৱীত অমৃত নাই আছে অকল কি আছে পৃথিৱীত অমৃত নাই অকল গৰল আছে গৰল আছে গৰল মোক নামাৰিবি ভাল হৈছে ভাল হৈছে ফটোখন পৰি যাব ফটোখন পৰি যাব ফটোখন ফটোখন পলাই দে সৰুৰ পৰা একেবাৰে গাঁৱত বাস কৰি থৈ আহিছোঁ বৰ্ধন সিয়ে মোক ককাই দিওঁ তাৰ কথা কথাত মই অনুভৱ কৰিছোঁ সি মোক ককাই দিওঁ মোৰ পুৰণা আগৰ সকলো স্মৃতি মনলৈ আহিছে সিয়ে মোক বিবেক ককাই দিওঁ বৰ্ধন তই মোক ককাই দিওঁ মই চিকিৎসা কৰিম মই চিকিৎসা কৰিম মোক ককাই দিওঁ লৈ আনিছোঁ তই বৰ্ধন মোক ককাই দিওঁ লৈ অলপৰ জেগাত কেনে লাগিছে বাৰু মোক ককাই দিওঁ ককাইদেউ মই অমিত তোৰ ভাই অমিত মই ককাইদেউ হ'ব ন ডাক্তৰ আনিছোঁ ককাইদেউ মই চিকিৎসা কৰিম মই ভাই অমিত ককাইদেউ চিন্তা নাই